ইয়া প্ৰশান্তই বঢ়িয়াকে প্ৰসাদ কিনি আছে ধুনীয়াকে গাইজ ভাত আছে আৰু তৰকাৰী আছে ইপিনে আছে পাপৰ আৰু প্ৰশান্তই পুৰা একবাৰ ঘপঘপাই মকমকাই মাৰি আছে ইয়া চাওক গাইজ হেল্ল' এভৰিৱান মোৰ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি প্ৰশান্ত আৰু মই গুৱাহাটীত থকা এটা মন্দিৰত ফুৰিব গৈ আছোঁ তো আমাৰ লগে লগে আপোনালোকেও ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ তো বলক গাইজ আজিৰ এই ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ গাইজ এতিয়া বৰ্তমান ফাইনেলি আহি পালোঁ লংকেশ্বৰ মন্দিৰ এই বাইকখন ইয়াতে পাৰ্ক কৰাই থ'লোঁ এতিয়া আমি লংকেশ্বৰ মন্দিৰত সোমাই যাম এয়া চাওক গাইজ তো বৰ্তমান মোৰ লগত আছে প্ৰশান্ত ৰয় আৰু বৰ্তমান গেটৰ সন্মুখত আছোঁ মন্দিৰটোত যাব লগা হ'লে ইয়াৰ পৰা নাই গ'লেও 1 কিলোমিটাৰমান চিৰি বগাই বগাই যাব লাগিব বলক গাইজ আমিও যাওঁ আৰু আপোনালোককো ধুনীয়াকৈ দেখুৱাই দি আছোঁ তো গাইজ মন্দিৰৰ ভিতৰত সোমাই যোৱাৰ আগতে এইখিনিতে তাৰমানে চেণ্ডেলটো ধুনীয়াকৈ থৈ দিলোঁ এয়া চাওক তাৰপিছতে ডাইৰেক্ট মন্দিৰত যাব লাগিব তো গাইজ এতিয়া বৰ্তমান লংকেশ্বৰ মন্দিৰৰ এইখিনিৰ পৰাই চিৰি আৰম্ভ হ'ল ইয়াৰ পৰা ধুনীয়াকৈ আমি খোজকাঢ়ি খোজকাঢ়ি যাই থাকিম এইখিনি জেগা মানে খোজকাঢ়ি আহিলোঁ চিৰি বাগাই বাগাই তো এতিয়া বৰ্তমান আকৌ অকণমান আগত যাব লাগিব তাৰপিছতে মেইন মন্দিৰটো পাম মই লাহেকৈ গৈ আছোঁ তাৰমানে লংকেশ্বৰ মন্দিৰ বুলিলে এইখিনি জেগাত মানে এটা মন্দিৰ নহয় এটা 3-4টামান মন্দিৰ আছে গ'লে আছে চিৰি আকৌ যাব লাগিব এতিয়া বৰ্তমান চিৰি বগাই বগাই যাব লাগিব তো গাইজ ফাইনেলি এতিয়া বৰ্তমান আহি পালোঁ লংকেশ্বৰ মেইন মন্দিৰ তো গাইজ বাহিৰৰ দৃশ্যখিনি আপোনালোকক একফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো বলক গাইজ এতিয়া মন্দিৰৰ ভিতৰখিনি আপোনালোকক একফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল লংকেশ্বৰ মেইন মন্দিৰ এয়া চাওক গাইজ চাৰিওপিনে আপোনালোকক একফালৰ পৰা দেখুৱাই দিছোঁ কি ধুনীয়া পৰিৱেশ একেবাৰে এয়া চাওক গাইজ এতিয়া মন্দিৰত দৰ্শন কৰা হৈ গ'ল আৰু দৰ্শন কৰা হোৱাৰ পিছত এইখিনি জেগাৰ পৰা তলত নামি গৈ আছোঁ এয়া চাওক গাইজ আৰু তলত মানে কেইটামান মন্দিৰ আছে সেই মন্দিৰতো অকণমান সেৱা কৰি পিনে ডাইৰেক্ট ঘৰলৈ উভতি যাম গাইজ এতিয়া আহি আমি এইখিনি জেগাত আহি পালোঁ মানে কি আছিল এইটো শ্ৰী শ্ৰী শনি মন্দিৰত আহি পালোঁ তো এতিয়া শনি মন্দিৰত আমি গৈ আছোঁ তো গাইজ ফাইনেলি এতিয়া বৰ্তমান আহি পালোঁ শনি মন্দিৰ এয়া গাইজ এতিয়া শনি মন্দিৰত ধুনীয়াকৈ ইপিনে যাব লাগিব চিৰি বগাই কেনে তো বলক গাইজ দেখুৱাই দি আছোঁ শনি মন্দিৰ এইটো চাওক গাইজ শনি মন্দিৰ তো গাইজ শনি মন্দিৰটো বাৰু আপোনালোকক দেখুৱাই দিলোঁ এতিয়া বৰ্তমান আকৌ ইপিনে অকণমান ওপৰৰ চিৰি দি উঠি গ'লে আৰু এটা মন্দিৰ পায় সেই মন্দিৰটো আপোনালোকক এফালৰ পৰা দেখুৱাই দি আছোঁ তো বলক গাইজ সেই মন্দিৰত যাই কিনে আপোনালোকক দেখুৱাই দি আছোঁ এয়া চাওক গাইজ এইখিনিত আছে এটা দান পাত্ৰ তো আপোনালোকে আহিলে ইয়াতে দান পাত্ৰ কৰিব পাৰে তো এতিয়া বৰ্তমান গৈ আছোঁ আন এটা মন্দিৰত তো চলিয়ে গাইজ তো ফাইনেলি গাইজ আহি পালোঁ মন্দিৰটোত এয়া চাওক গাইজ তো গাইজ অকণমান ওপৰত পিনে আপোনালোকক দেখুৱাই দি আছোঁ সেইখিনি জেগাত মানে এটা ধুনীয়া আছে একেবাৰে হনুমানৰ মস্ত ডাঙৰ এটা মূৰ্তি আছে তো বলক গাইজ আপোনালোকক এতিয়া বৰ্তমান দেখুৱাই দি আছোঁ হনুমানৰ মূৰ্তি এতিয়া হনুমান মূৰ্তিটো আপোনালোকক দেখুৱাব লগা হ'লে আমি চিৰি বগাই কেনে যাব লাগিব তো বলক গাইজ এতিয়া বৰ্তমান চিৰি বগাই পিনে গৈ আছোঁ আপোনালোকক দেখুৱাই দি আছোঁ হনুমান মন্দিৰ আৰু অকণমান আগতে আপোনালোকক যে কৈছিলোঁ যে শনি মন্দিৰ বোলে এয়া চাওক গাইজ ওপৰৰ পৰা শনি মন্দিৰটো দেখুৱালে কেনেধৰণৰ দেখা পায় আপোনালোকক দেখুৱাই দি আছোঁ এয়া চাওক গাইজ এইটোৱে আছিল শনি মন্দিৰটো তো এই শনি মন্দিৰটো আমি এনেকুৱা কৰি এই চিৰিটো যে দেখা পাইছে আপোনালোকে এই চিৰিটোকে এনেকুৱা ধুনীয়াকৈ আমি এনেকুৱা বগাই বগাই আহিছোঁ তো এতিয়া বৰ্তমান আছোঁ আমি এইখিনি ঠাইত যোনখিনি জেগাত মানে একেবাৰে হনুমান মন্দিৰটো আছে সেইখিনি ঠাইত আছোঁ তো বলক গাইজ এই চিৰিৰে আমি উঠি কেনে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ হনুমানৰ মূৰ্তি এয়া চাওক গাইজ হনুমানৰ মূৰ্তি
তো গাইজ অকণমান আগত যে আপোনালোকক যে হনুমান মূৰ্তিটো যে দেখুৱাবলৈ গৈছিলোঁ তো এইটো চাওক গাইজ এইখিনি জেগাতে আমি ধুনীয়াকৈ এতিয়া হনুমান মন্দিৰৰ পৰা ধুনীয়াকৈ তলত নামি আহিলোঁ তো এতিয়া বৰ্তমান আমি এইখিনি ঠাইৰ পৰা ডাইৰেক্ট মানে ঘৰত যাব লাগিব তো ঘৰত যোৱাৰ আগতে পোনপ্ৰথমে আমি বাইক যোনখিনি জেগাত বাইকটো ৰখাই থৈ দিছোঁ তাতে যাওঁ গৈ পিনে ধুনীয়াকৈ বাইকখন ল'ম আৰু ধুনীয়াকৈ ঘৰত গুচি যাম তো গাইজ এই ভিডিঅ'টো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ তো গাইজ ভাল লাগিলেও বেয়া লাগিলেও আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ তো এতিয়া বৰ্তমান ধুনীয়াকৈ এইখিনি ঠাইৰ পৰা আমি ওলাই গৈ আছোঁ গাইজ ফাইনেলি এতিয়া মন্দিৰৰ পৰা আহি একেবাৰে এটা ফুলৰ দোকানত আহি পালোঁ এয়া প্ৰশান্ত এতিয়া বৰ্তমান কি কিনি আছা প্ৰসাদ এয়া প্ৰশান্তই বঢ়িয়াকৈ প্ৰসাদ কিনি আছে আমি গাড়ী চেণ্ডেলটো এইখিনি জেগাতে থৈ দিছিলোঁ এতিয়া ধুনীয়াকৈ চেণ্ডেলটো লৈ ল'লোঁ আৰু এতিয়া বৰ্তমান আমি ধুনীয়াকৈ ইয়াৰ গাড়ীটো এইখিনিতে ৰখাই থৈ দিছোঁ গাড়ী তো বাইকখন ল'ব লাগে আৰু ধুনীয়াকৈ ঘৰত যাব লাগে তো গাইছ এয়া এতিয়া বৰ্তমান দুটা ময়ূৰ পাখি কিনি লৈ ল'লোঁ চাই দিয়া অলপ তো গাইছ ঘৰত যোৱাৰ আগতে ইয়াতে হোটেলত কিবা অলপ খাই লওঁ এয়া চাওক গাইছ ভাত আছে আৰু তৰকাৰী আছে ইপিনে আছে পাপৰ আৰু প্ৰশান্তই পূৰা একবাৰ ঘপঘপাই মকমকাই মাৰি আছে ইয়া চাওক গাইজ ফাইনেলি আহি পালোঁ আমি বাইক থোৱা জেগা এয়া এইখন হ'ল আমাৰ বাইক এতিয়া বৰ্তমান ধুনীয়াকৈ বাইকখন ল'ব লাগে আৰু ডাইৰেক্ট ঘৰত যাব লাগে তো গাইজ অতি সোনকালে আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ বাই বাই জয় আই অসম।